অ ভাই মই ভাবিছোঁ অহা জন্মত ব্ৰইলাৰ হৈ জন্ম ল'ম কিয় জানো ন বহুত ফেচিলিটি আছে 45 দিনত তোক বহুত ফেচিলিটি তোক দানা দিব পানী দিব মুখৰ আগত ফেন দিব লাইট দিব আৰু 45 দিন পাছত তোক এটা পিঠিত ধাক্কা মাৰি গৰম পানীত পেলাই দিব বঢ়িয়া জীৱন 45 দিনত বহুত ফেচিলিটি আছে হ্যাঁ সেইটো কাৰণে তাৰমানে মই অহা জন্মত এটা ব্ৰইলাৰ হৈ জন্ম ল'ম বুজিছ জীৱন কাক বোলে জীৱন কাক বোলে জাননে তো 1 বছৰৰ পৰা 10 বছৰৰ ভিতৰত মানুহবোৰে সোধে বয়স কিমান বয়স কিমান আৰু 10ৰ পৰা 20 বছৰলৈ নম্বৰ কিমান সোধে পৰীক্ষাত কিমান নম্বৰ পালে নম্বৰ কিমান আৰু 20ৰ পৰা 30লৈ তো দৰমহা কিমান কাৰণ অমুকত যে লাগি আছে অমুকত যে দৰমহা কিমান সেইটো আৰু 30ৰ পৰা 40লৈ মানুহবোৰে কি সোধে জানানে তোৰ ল'ৰা ছোৱালী কিমান ল'ৰা নে ছোৱালী ল'ৰা ছোৱালী কিমান আৰু 40ৰ পৰা 50লৈ তোৰ সম্পত্তি কিমান সম্পত্তিত আহি গ'লে সম্পত্তি কিমান হা আৰু 50ৰ পৰা 60লৈ তোৰ বিপি আৰু চুগাৰ কিমান তাৰমানে ব্লাড প্ৰেছাৰ চাব ডক্টৰ সোধে নাই চুগাৰ প্ৰেছাৰ এইবিলাকৰ মানে সোধে আছেনে নাই বা কিমান আছে ডক্টৰ চেকআপ কৰে বিপি আৰু চুগাৰ কিমান আৰু 60ৰ পৰা 70লৈ সোধে মানুহে তোৰ পেঞ্চন কিমান পেঞ্চন কিমান আৰু 70ৰ পাছত জমে কি সোধে জানানে কিমান ললি হৰিনাম সেইটো কাৰণে মই ভাবিছোঁ অহা মানে জন্মত ব্ৰইলাৰ হৈ জন্ম ল'ম ৰাম